ওয়েলকাম টু কুইক ষ্টাডি ফৰ জব। আজি আমি অসম পুলিচৰ স্পেচিয়েল জেনেৰেল নলেজৰ ওপৰত আলোচনা কৰিম। এই কুৱেশ্যনবিলাক অসম পুলিচৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ফ'ল' কৰি চেম্পুল কুৱেশ্যন হিচাপে ৰেডি কৰা হৈছে। চ' আমি ষ্টাৰ্ট কৰিছোঁ প্ৰথম কুৱেশ্যনটোৰ পৰা। উমানন্দ টেম্পল ইজ চিটুৱেটেড অন, উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? এনচাৰ হ'ব ভস্মাচল হিল। When was the Quit India movement started? ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিল? ইয়াৰ এনচাৰ হ'ব 1942। Who wrote বন্দে মাতৰম? বন্দে মাতৰম গানটো কোনে লিখিছিল? ইয়াৰ এনচাৰ হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী। কথা ভাগৱত was written by, কথা ভাগৱত কোনে লিখিছিল? ইয়াৰ এনচাৰ হ'ব বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱ। হোপমেন কাপ ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ? হোপমেন কাপ কোনখন খেলৰ লগত জড়িত? ইয়াৰ এনচাৰ হ'ব লন টেনিছ। একৰ্ডিং টু এৰিয়া হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম? মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন কি? এনচাৰ হ'ব কাৰ্বি আংলং। ৰংঘৰ ৱাজ বিল্ড বাই, ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? প্ৰমত্ত সিংহ। হু ইজ দ্য ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰী কোন? নিৰ্মলা সীতাৰমন। নিৰ্মলা সৌভাগ্য যোজনা লঞ্চ ইন, সৌভাগ্য আঁচনি কিমান চনত আৰম্ভ হৈছিল? 2017। ইন ইণ্ডিয়া GST ৱাজ ইমপ্লিমেণ্টেড অন, ভাৰতত GST কেতিয়াৰ পৰা প্ৰযোজ্য হৈছে? 1 জুলাই 2017। ভাৰতনাট্যম ক্লাছিকেল ডেন্স ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং ষ্টেট? ভাৰতনাট্যম নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? ইয়াৰ এনচাৰ হ'ব তামিলনাডু। হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ টু স্ক'ৰ 100 ইন IPL? IPLত 100 ৰান কৰা প্ৰথম ভাৰতীয় খেলুৱৈ কোন? এনচাৰ হ'ব মানিছ পাণ্ডে। দ্য আহোম ডাইনেষ্টি ৰুল ফৰ হাউ মেনি ইয়াৰ্ছ ইন আহোম কিংডম? আহোমসকলে কিমান বছৰ ৰাজত্ব কৰিছিল? এনচাৰ হ'ব 600 বছৰ। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিল? এনচাৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ৰাজেন্দ্ৰ প্ৰসাদ। দিবাং ৱাইল্ড লাইফ চেংচুৱেৰী ইজ চিটুৱেটেড অন, দিবাং অভয়াৰণ্য ক'ত অৱস্থিত? অৰুণাচল প্ৰদেশ। টি অকশ্যন চেণ্টাৰ ইজ চিটুৱেটেড অন, চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? এনচাৰ হ'ব গুৱাহাটী। বেটেল অফ শৰাইঘাট ৱাজ ফট অন, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? 1671। শংকৰদেৱ ৱাজ বৰ্ণ অন, শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? 1449 আৰু মৃত্যু হৈছিল 1568। লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য মটো অফ আছাম পুলিচ? অসম পুলিচৰ মূল মন্ত্ৰ কি? জনহিত জনসেৱাৰ্থে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু জব প্ৰিপাৰেশ্যনৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ ছ' মাছ।